নমস্কাৰ। আজি মই বহুত দিনৰ আগত দেখা পাচলি এবিধ আজি দেখি পালোঁ আমাৰ গাঁৱত। সেইটো কাৰণে দুটা আনিছোঁ। এই দুটা এইফালে দেখিছেনে, কঁঠালৰ নিচিনা। এইটো কি ফল বুলি কয় অসমীয়াত মই নাজানো। তাৰপাছত পাতখিলা দেখাই দিছোঁ দেই, আপোনালোকে জানিলে, যদি জানে কমেণ্ট কৰিব। এনেকুৱা পাতখিলা এনেকুৱা আমাৰ তাত কয়, আমাৰ এইফালে আটি কেৰেলা বুলি কয়। সেয়া এনেকৈ গছত বগাই বগাই যায়, নহ'লে এণ্ডালি দিব লাগে। এণ্ডালিত এনেকৈ বগাই যায় আগটো, কিন্তু পাতখিনি বেছি খাবলৈ বেছি সোৱাদ হয় বুলি কৈছে। এয়া দেখিছেনে পাতকেইটা, সেইফালে এনেকুৱা হাং বনাব লাগিব। এইটো গোন্ধটো বহুত ধুনীয়া। এইটো কেৰেলা জাতৰ বস্তুৱেই হয়। হ'ব দিয়ক। এইটো আজি অপাৰেশ্যন কৰি চাওঁ, আলুৰ লগত ভাজি। গুটিটোতকৈ পাতখিনি বেছি খাবলৈ ভাল লাগে। আইও কাঁইটকেইটা ফুটিছে দেই, দেখছ না এনেকুৱা। আইও কাঁইটকেইটা বেলেগ বস্তু দেই। এইটো কি বুলি কয়, আঠি কেৰেলা বুলি কয়। আঠি আঠি বান্ধি মোৰে চেনাই আলুৰ লগত এইটোহে বাজিম, কিন্তু খাই ভাল লাগিলেহে খাম, নহ'লে নাখাওঁ দেই। এইটো ভাল লাগে বুলি কৈ পেলাই লাচিতে দি পঠিয়াইছে। 3-4টা পাৰি দিলে খাই চাই লওঁ, তাৰপিছতহে খাওঁ আৰু। পাতকেইটা খাই পাইছোঁ বাৰু দেই। ভাত পানী লওঁ দেই, ভাত খাওঁ দেই। টোপনি ধৰিছে। মই ভাত বেছি নাখাওঁ। এই প্লেটখনতে থৈ দিওঁ। এইফালে ভাজি, ইয়াত আছে আটি কেৰেলা বুলি কয়। আটি কেৰেলা বুলি কয় নে কি কেৰেলা বুলি কয় নাজানো দেই। অথনি দেখুওৱা চব্জিখিনি, পাচলিখিনি তিতা বুলি কৈছে, মই বেছি নাখাওঁ দেই। সেয়া তাৰপিছত এইফালে ইয়াত আছে মানুহজনৰ ভাত। এইফালে মোৰ ভাত কেইটামান খাই চাওঁ দেই। খাই চাওঁ মানে ভাতকেইটাতো সদায়ে খাওঁ ন। এই চব্জি বহুত দিন মূৰত খাব লৈছোঁ, কেনেকুৱানো হয় খাই চাওঁ। তিতা বুলি কোৱা বা ভয়তে মই এইখিনি চব্জি বেছি লোৱাই নাই। ইমান বেয়া লগা নাই। তিতা কেৰেলাটোতকৈ অকণমান কম তিতাটো। সেয়া ইমানেই আছিলে খোৱা বোৱা দেই, ইমানখনে দেখালোঁ আৰু।